সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, মই আজি আপোনালোকৰ আগত জুবিন গাৰ্গৰ শেষ ছবি, জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ বিনালেৰ অলপমান কথা আলোচনা কৰিবলৈ আহিছোঁ। এই ছবিখনে প্ৰথম দিনাই কিমান টকাৰ কালেকশ্যন কৰিছে সেই কথা মই আপোনালোকক জনাম। কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব। তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব। বন্ধুসকল, ৰৈ বিনালে জুবিন গাৰ্গৰ এখন সপোনৰ ছবি আছিল। তেওঁ এই কথা ভাবি এই ছবিখন বনাইছিল যে অসমীয়া ছবি জগতখন বহুত আগুৱাই যাওক, অসমীয়া ছবি জগতখন বিশ্বৰ ভিতৰতে প্ৰথম স্থানলৈ যাওক। আমি জানো তেওঁৰ আশাবিলাক পূৰ কৰাটো আমাৰ দায়িত্ব নহয়। গতিকে মই আপোনালোকক এইটো আহ্বান জনাওঁ যে আপোনালোক সকলোৱে ৰৈ বিনালে চাবলৈ যাওক আৰু লগতে আপোনালোকে যদি কাৰোবাক নিব পাৰে সামৰ্থ্য অনুযায়ী আপোনালোকে কাৰোবাক লৈ যাওক, যিসকলে টকাৰ অভাৱত জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ বিনালে চাবলৈ যাব পৰা নাই। মই চেষ্টা কৰি আছোঁ বন্ধুসকল, যাতে মই নিজৰ লগতে আৰু 5-10জনক নি এই চিনেমাখন দেখুৱাব পাৰোঁ। আৰু মই ভাবিছোঁ মই নিজৰ লগতে আৰু কেইজনমান মানুহক লৈ যাম, যাতে তেওঁলোকে এই ছবিখন ভালদৰে চাই উপভোগ কৰিব পাৰে। জুবিন গাৰ্গৰ এখন সপোনৰ ছবি আছিল। তেওঁ বহুত আশা কৰিছিল এই ছবিখনক লৈ। বন্ধুসকল, আমি এইটো চেষ্টা কৰিব লাগে যাতে এই ছবিখনে টাইটানিকৰো ৰেকৰ্ড ভংগ কৰিব পাৰে। আমি যদি সকলোৱে চাবলৈ যাওঁ তেনেহ'লে নিশ্চয় জুবিনদাৰ আশা বাস্তৱত পৰিণত হ'ব। বন্ধুসকল, মই এতিয়া আপোনালোকক প্ৰথম দিনাৰ এই ছবিখনৰ বক্স অফিচ কালেকশ্যনৰ বিষয়ে ক'বলৈ লৈছোঁ। এই ছবিখনে প্ৰথম দিনাই 4 কোটি টকাৰ ওপৰত বক্স কালেকশ্যন কৰিছে আৰু এটা ভাৰতবৰ্ষৰ ভিতৰতে অভিলেখৰ সৃষ্টি কৰিছে। গতিকে আপোনালোকো যাওক আৰু লগতে 2-4জনক লৈ যাওক। শেষত আমি এইটোৱে ক'ম যে জুবিনদাৰ আত্মাই সদ্গতি লাভ কৰক, তেওঁ য'তেই আছে শান্তিৰে থাকক, সুখেৰে থাকক। বন্ধুসকল, আপোনালোকে যদি জুবিন দাক অন্তৰৰ পৰা ভাল পায় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো জয় জুবিন দা লিখিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে বেলেগেও এই ভিডিঅ'টোৰ পৰা অলপ উপকৃত হয়। বন্ধুসকল, এতিয়ালৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে। মই আপোনালোকক এই ছবিখনৰ যিমান বক্স কালেকশ্যন হয় সকলোবিলাক জনাই থাকিম। গতিকে আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, এতিয়ালৈ দিয়ক মোক বাই।